So hello guys, welcome back to my YouTube channel. More YouTube channel আপোনালোকক আকৌ এবাৰ স্বাগতম। তো এই কোয়েল চৰাই ব্লগ চাওক, ফাৰ্ষ্টত কোয়েল চৰাই ব্লগ চাওক। আজি তৃতীয় দিন নহয় তৃতীয় নিশা, কাৰণ আজি দিনত মই কোয়েল চৰাইৰ ভিডিঅ' দিব নোৱাৰিলোঁ বিকজ আমাৰ এটা নতুন বস্তু আহিছে, সেইটো ভিডিঅ' আপোনালোকে চাব পাৰিছে। এইটো মোৰ ভিডিঅ'ৰ ওপৰত গৈ আই বাটনত ক্লিক কৰক, তো সেই ভিডিঅ'টো চাই পাব কি নতুন বস্তুটো আহিছে। তো এয়া চাওক তৃতীয় নিশা। আজি সিহঁতে পুৰা উৎপাত কৰি ফুৰিছে, পুৰা দানা দিয়া হোৱাই নাছিলে, অলপ আগত দানাটো দিছোঁ, ভিডিঅ'টো কৰিব পাৰিলোঁ দানা দিয়া। এয়া চাওক পুৰা উৎপাত কৰি আছে। আৰু ইয়াতে আছে তিনিটা ৰজাৰ দৰে শুই আছে, চাই পাইছেনে আপোনালোকে? ৰজাৰ দৰে শুই আছে। ইহঁতৰ মানে কি হ'ল, আহাৰ দিনাখনৰ পৰা অলপ যে প্ৰব্লেম পাই আছিলে, যে এটা ভৰি লেঙৰা, এটা খোজকাঢ়িব নোৱাৰা হৈ আছিলে সেইকেইটা, কিন্তু 3 দিন ধৰি আজি বাচি আছে। 3 দিন আজিলৈকে 3 ৰাতি বাচি আছে। এনেকৈ বাচি থাকক, ভগৱানক প্ৰাৰ্থনা কৰিলোঁ, বাচি থাকিলে মোৰ ভাল, একো হ'ব নালাগে যাতে পোৱালিকেইটা। এটাতো ঢুকালে, কি হয় ঢুকালে গম নাপালোঁ, আহি কিনে চাওঁ মৰি আছে। বাকী এটা যাতে মৰিব নালাগে সেইটো মই আশা কৰোঁ। আজি বেছিখিনি মই ইমানখিনি নকওঁ। তো মই তৃতীয় নিশা মই সদায় কৈছিলোঁ যে প্ৰত্যেক দিনৰ এটি ভিডিঅ' মই আপলোড কৰি যাম মোৰ চেনেলত। সেইবাবে মই এই ৰাতি আপোনাৰ কমচে কম 7টামান বাজিছে মই ভিডিঅ'টো কৰিছোঁ। এতিয়া সিহঁতক দানাটো প্লেটত দিয়াই আছে, চাব পাৰিছে, খাই আছে দানা। আৰু অলপমান দানা দি দিওঁ। আজি মই কি কৰিলোঁ, প্ৰি ষ্টাৰ্টাৰ লৈ আহিলোঁ, চাওক এই প্ৰি ষ্টাৰ্টাৰ লৈ আহিলোঁ মই। কিমান আৰু ষ্টাৰ্টাৰটো খুন্দি পিচি দি থাকিম, প্ৰি ষ্টাৰ্টাৰ লৈ আহিছোঁ। ইয়াত দি দিলোঁ, পুৰা থালখন ফুল কৰি দি দিম, তেতিয়া আৰু সিহঁতে আৰামছে গোটেই ৰাতিটো খাব পাৰিব। তো এই পোৱালিবিলাক চাই আপুনি কেনে পাইছে? এই পোৱালিবিলাক চাই কেনেকুৱা পাইছে? আৰু অলপমান ডাঙৰ হৈছে নেকি মোৰ ভিডিঅ'ত কমেণ্ট কৰি জনাব। তো মোৰ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ আপোনালোকৰ কাৰণে। আৰু এটি নতুন ভিডিঅ' মই প্ৰতিদিনে আনি থাকিম।